হে গাইছ, কম বেছি পৰিমাণে হ'লেও আমাৰ সকলোবোৰ মোবাইল গৰম হয়। কিয় এই মোবাইলবোৰ গৰম হয় বা বিভিন্ন ধৰণৰ মোবাইলে নহয় ইলেক্ট্ৰনিক বস্তু বা মেচিনাৰী বস্তু এই সকলোবোৰ গৰম হয়। যেনে বাইক এখন যদি 100 কিলোমিটাৰ স্পীডত চলোৱা যায় তেতিয়াহ'লে বাইকৰ ইঞ্জিনবোৰো গৰম হয়। তাৰ উপৰি বিভিন্ন ধৰণৰ মটৰ হওক বা ফেন হওক এই সকলোবোৰ গৰম হয়। তাৰ ভিতৰত মোবাইল ফোনবোৰ কিয় গৰম হয়? আনহাতে কিছুমান আমাৰ ভুলৰ কাৰণে সেই মোবাইল ফোনবোৰ গৰম হয়। কি আমাৰ মোবাইল ফোনবোৰ গৰম হোৱাৰ কাৰণ বা আমাৰ কি কাৰণ যাৰ বাবে মোবাইল ফোনবোৰ সোনকালে গৰম হয়? তো এই সকলোবোৰ আজি এই ভিডিঅ'টো সম্পূৰ্ণ সহজ সৰল ভাষাত ক'বলৈ চেষ্টা কৰিম। তো বলক আজি এই মোবাইল ফোন গৰম হোৱাৰ আচল ৰহস্য উদ্ঘাটন কৰোঁ। মোবাইল সাধাৰণতে দুটা কাৰণত গৰম হয়। ইয়াৰ এটা হৈছে যদি মোবাইলৰ প্ৰচেছৰে সম্পূৰ্ণভাৱে কাম কৰা নাই তেতিয়াহ'লে মোবাইল গৰম হয়, মানে হেং মাৰে। আনহাতে ইয়াৰ দ্বিতীয় কাৰণ হৈছে যদি মোবাইলৰ বেটাৰী ফুলে তেতিয়াহ'লে মোবাইল গৰম হয়। আনকি ফুলাই নহয়, ইয়াৰ পৰা ব্লাষ্ট হোৱাৰ সম্ভাৱনা বহুত বেছি থাকে। যদি মোবাইলৰ প্ৰচেছৰ হিচাপত মোবাইলটোৰ কেপাচিটি বহুত উন্নত হয় বা বহুত বেছি হয় তেতিয়াহ'লে মোবাইল গৰম হয়। আনহাতে বহুত মানুহে কয় যে চামচাঙৰ মোবাইল সাধাৰণতে হেং মাৰে বা গৰম হয়, কিন্তু এইটো নহয় যে বৰ্তমান চামচাঙৰ যিবোৰ A চিৰিজৰ মোবাইল আছে সেইবোৰ হেং নামাৰে বা সহজে গৰম নহয়, যেনে A30, A50 ইত্যাদি। তো মাৰিছিল আজিৰ পৰা 4-5 বছৰ আগৰ মোবাইলে। তো সেই মোবাইলবোৰ আছিল যেনে Z2, কিন্তু Z2ৰ যিটো প্ৰচেছৰ আছিল সেই প্ৰচেছৰটো ইমান ষ্ট্ৰংগাৰ নাছিল, যাৰ বাবে কেপাচিটি বহুত উন্নত মানৰ দিছিল আৰু বহুত দিছিল। তো তাৰ বাবে সেই Z2 বিশেষকৈ হেং মাৰিছিল বা গৰম হৈছিল, কিন্তু এতিয়া বৰ্তমান ইমান এটা গৰম নহয়। আনহাতে আমাৰ কিছুমান ভুলৰ কাৰণে এই মোবাইল ফোনবোৰ গৰম হয়। কিয়নো আমি যেতিয়া ক'ৰবাত ফুৰিবলৈ যাওঁ তেতিয়া আমি লগত মোবাইলটো নিওঁ কিন্তু চাৰ্জাৰডাল নেনেওঁ, যাৰ বাবে বেলেগৰ চাৰ্জাৰেৰে আমাৰ মোবাইলত চাৰ্জ দিব লগা হয়। তাৰ বাবেও মোবাইল ফোন গৰম হয়, কিয়নো চাৰ্জাৰডালে যি পাৱাৰত চাৰ্জ টানিব সেই হিচাপত মোবাইলটো চাৰ্জ ল'ব নোৱাৰিবও পাৰে। তো তাৰ বাবেও মোবাইল ফোন গৰম হয়। তাৰ উপৰি আমি যদি বহুত MBৰ ফুল HD ভিডিঅ' এখন ডাউনলোড কৰি কিনে চাই থাকোঁ, তাৰ উপৰিও আমি যদি বহুত MBৰ গেম এখন ডাউনলোড কৰি সেইখন খেলোঁ, সেইবোৰ কাৰণতো মোবাইল ফোন গৰম হ'ব পাৰে। তাৰ উপৰিও আমি যদি মোবাইল ফোনটো ৰ'দত থওঁ বা স্কুটিৰ ডিগিৰ ভিতৰত সোমাই থওঁ, তাৰ পৰাও মোবাইল ফোন আমাৰ গৰম হ'ব পাৰে। আনহাতে আমি মোবাইলটো কেতিয়াবা চাৰ্জত দি গেম খেলি থাকোঁ বা নেট চলাই থাকোঁ, তো তাৰ পৰা মোবাইল ফোন সোনকালে গৰম হয়। ইয়াৰ উপৰিও আমি মোবাইলৰ যদি ডাটা অন কৰিয়ে থৈ দিওঁ, তাৰ পৰা যদি অফ নকৰোঁ বা মোবাইল যদি ব্ৰাইটনেছ বঢ়াই থৈ দিওঁ দিনে ৰাতি, তো এইবোৰ কাৰণতো মোবাইল গৰম হ'ব পাৰে। তো এনেকুৱা ধৰণৰ কিছুমান সৰু সুৰা ভুলৰ কাৰণে আমাৰ মোবাইল ফোনবোৰ সাধাৰণতে গৰম হয়। তো এইটো হৈছে যদি ভিডিঅ'টোৰ মেইন টপিক। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। আৰু নাজানো আপোনালোকে মোৰ এই ভিডিঅ'বোৰ বুজি পাইছে নে পোৱা নাই। যদি পাইছে ভাল কথা, আৰু যদি পোৱা নাই তেতিয়াহ'লে এবাৰ আৰু সম্পূৰ্ণ ভালকৈ চাই ল'ব। তো আজিলৈ বাই।